চাকৰিখিনি বাদে চবটো কংগ্ৰেছৰ দিনত দিয়া চাকৰিয়ালে চাকৰিত কাম কৰি আছে। চৰকাৰে চাকৰি দিয়াটো চৰকাৰৰ ক্ৰেডিট নহয় নহয়, এইটো এটা চৰকাৰৰ কমন মিনিমাম প্ৰগ্ৰেমৰ ভিতৰত পৰে। ল'ৰা ছোৱালীয়ে পঢ়িছে কি কাৰণত? চাকৰি পাবৰ কাৰণে পঢ়িছে। তো চৰকাৰে যিখিনি নিযুক্তি দিছে কৈছে যে আমি 1 পইচা নিদিয়াকৈও নিযুক্তি দিছোঁ বুলি হিমন্ত বিশ্ব শৰ্মাই কৈছে। এতিয়াতো নিযুক্তিত পইচা লৈছেনে নাই, SI কেলেংকাৰী, দিবন ডেকা, PK দত্তই তেওঁলোকক জেলত কিয় ভৰালে, এই কথাবিলাক দেখিলেই হ'ল। ভিক্টৰ দাসক কিয় জেলত থানাত ভৰাই থাকিবলগীয়া হ'ল। কৰাপশ্যন নকৰাকৈ চাকৰি দিয়াটোৱে চৰকাৰৰ কাম। গতিকে সেইটোত ক্ৰেডিট ল'বলগীয়া একো নাই নহয়। এখনো তামোল নোখোৱাকৈ চাকৰি দিয়াটোৱে চৰকাৰৰ কাম, তাত আকৌ ক্ৰেডিট ল'বলগীয়া কি কথাটো আছে? গতিকে সেইটোৱে আমি চৰকাৰক কৈছোঁ, চৰকাৰে নিকা কথাবিলাক কৈ তেতিয়াহ'লে SI কেলেংকাৰীত কিয় PK দত্ত আৰু দিবন দত্ত ডেকাক 2 বছৰ ভৰাই থ'বলগীয়া হ'ল? তেওঁলোকে এটা ইণ্টাৰভিউ আজিলৈকে কোনো স্বচ্ছভাৱে পাতিব পৰা নাই। বাহিৰৰ ব্লেক লিষ্টেড কোম্পানীবিলাকক দি পেলাই তেওঁলোকে ইণ্টাৰভিউ পাতিছে। অসমৰ ইমান সন্মানীয় প্ৰতিষ্ঠানবিলাক থকাৰ পিছত এইবোৰ প্ৰতিষ্ঠানৰ প্ৰতি বিশ্বাস নাই, অসমৰ প্ৰতিষ্ঠানবিলাকৰ প্ৰতি বিশ্বাস নাই। আজিও মই যোৰহাট জিলাত ঘূৰি যাওঁতে যিটো সৰ্বশিক্ষাৰ স্কুলৰ যিটো ভাত খোৱাৰ আঁচনি, এইটোও মই দেখিছোঁ চাউথৰ কোনোবা কোম্পানী এটা গাড়ী ঘূৰি আছে ইয়াত। গতিকে এইবিলাক যদি আমাৰ মানুহে চিন্তা নকৰে, তেতিয়াহ'লে অসমৰ মানুহবিলাকে, অসমৰ যুৱকে ভৱিষ্যতে কৰিব কি?